আৰু এইফালে মই মানে নাহো আজি মানে দৰকাৰ কাৰণে আহিলো। বহুত মানুহে মানে চব্জি তব্জি লগাইছে, বহুত ভাল লাগে এইপিনে আহিলে। বেঙেনা, তাৰপিছত ভেন্দি, আৰু বহুত চব্জি লগাইছে, ভালে লাগে ন। আৰু ইয়াতে মানে কাম কৰি আছে, তো যাও ঝাড়াটো দি লৈ আহো। গাটো ইমান বেয়া হৈছে চাইছে নে, ল'ৰাটো একেবাৰে শুকাই গ'ল এদিনতে। আৰু বমি আৰু পায়খানাটো বহুত বেয়া বস্তু হয়, গাটো বহুত দুৰ্বল কৰি দিয়ে। কাৰণ পানীটো শুকাই যায় গাত, বমি কৰিলে আৰু পায়খানা কৰিলে। সেইকাৰণে এনেকুৱা হৈছে চাগে। তো কিহৰ কাৰণে হ'ল, কি চুমাচাৰ এইটো মই একোৱে নাজানো, একেবাৰে হঠাৎ এনেকুৱা হৈ গ'ল। নাজানো কিহৰ কাৰণে, খোৱা বস্তু তেনেকুৱা বেয়া খোৱা বস্তু কোনো খোৱা নাই তো। কিহৰ কাৰণে যে বমিটো হৈ আছে নাজানো, হয়তো গেছৰ প্ৰব্লেম হৈছে, গেছ হ'ব পাৰে। যোৱাকালি মই গেছৰ মানে ফাইলটো অলপ খুৱাই দিছিলো, তাৰ পিছৰ পৰা এনেকুৱা অৱস্থা। তো এই যে ঝাড়া দি আছে, ইয়াত আহি চাও কাম কৰি আছে, তো ক'লো যিজনক ঝাড়া দিবৰ কাৰণে যে কি হৈছে নাজানো সেইটো, তো ঝাড়া দি দিলে। তো এতিয়া ঘৰত যাওঁ, ৰাতিপুৱা মানে যিচান কোনোৱে খোৱা নাই, একোৱে খোৱা নাই, মইও খোৱা নাই। ৰাতিপুৱা উঠি যিচানৰ বা কিবা কিবি বনাই দিলো, খাই বৈ দোকানত গ'ল, ৰুটি দি চোলা বুট দি খালে। বনাই দিছিলো, খাই দোকানত গ'ল, তাৰ পিছত যিচানক লৈ আহিলো ঝাড়া দিবৰ কাৰণে। তো ঝাড়া তাৰা দি এতিয়া ঘৰত যাওঁ। আৰু চাওক এইপিনে মাকৈ গছ বিলাক কিমান ডাঙৰ ডাঙৰ হৈছে, আগতে আপোনালোকক দেখুৱাইছিলো। আৰু এইপিনে ধান খেতি কৰিছে, ইমান ধান ভাল লাগে ন চাবলৈ। আৰু এইপিনে চাব মিঠালাও মানে ৰঙালাও লগাইছে মানুহে, কিমান ৰঙালাও লাগিছে আপোনালোকক দেখুৱাই দিম। তো বহুত ভাল লাগে এইবিলাক পৰিবেশ চালে, প্ৰাকৃতিক পৰিবেশ ন, সেউজীয়া পৰিবেশ বহুত ভাল লাগে। কিন্তু আজি মোৰ একেবাৰে ভাল লগা নাই, কাৰণ টিউচনৰ এনেকুৱা অৱস্থা চাই বহুত বেয়া লাগে। আৰু চাব ল'ৰা ছোৱালী ভাল থাকিলে, ল'ৰা ছোৱালী খাব পাৰিলে মানে মাৰ বহুত ভাল লাগে। মই মানে কেনেকুৱা, টিউচন যদি খাই খেলি থাকে তেনেহলে মোৰ বহুত ভাল লাগে, নাখাই থাকিলেও মোৰ বহুত ভাল লাগে। কিন্তু যিজনৰ যদি গাটো একেবাৰে বেয়া হৈ থাকে বা বেয়া লাগে, ভাত চাত নাখায়, তো মই যিমানে ভাত খাওঁ মোৰ মানে এ কি ক'ম আৰু, পেটে নভৰে, এনেকুৱা অৱস্থা হৈ যায়, একেবাৰে ভাল নালাগে। গাটো বহুত মানে নিজৰ মনটো ভাল নালাগে, এনেকুৱা হয়। জানো মই সকলো মাতৃ এনেকুৱা হয়, মা জাতি টোই এনেকুৱা। ল'ৰা ছোৱালীৰ কাৰণে সকলো কৰিব পাৰে এনেকুৱা, তো ইয়াত আহিও বমি কৰি আছে চেচন চাইছেনে। যাওঁতে যাওঁতে মানে বমি আহি গ'ল, তো মই ধৰি ধৰি লৈ গৈ আছো। কি কৰিম আৰু উপায় নাই, এতিয়া ডক্তৰৰ ওচৰতে মানে যোৱা নাই, এনে ফাৰ্মাচীৰ পৰা মেডিচিন আনি দিছে খাবৰ কাৰণে, খাই আছে, কিন্তু এতিয়াও ভাল পোৱা নাই। তো এদিন চাও কি হয়, আজি ৰাতিটো চাও, যদি ভাল হয় তো হ'ল। আল্লাই ভাল কৰিলেতো কৰিল, মইতো আল্লাহৰ ওচৰত প্ৰে কৰি আছো যে জল্দি জল্দিকে ভাল হৈ যাক। নহলে আকৌ গোৱালপাৰাত লৈ যাব লাগিব, যিচন আৰু ইয়াৰ মেডিচিন খালে অতি সোনকালে ভাল নহয়, যদি হলতে হল, নহলে গোৱালপাৰা লৈ যাব লাগে আতৰ মলৰতে, তাতে মানে এনেকুৱা অৱস্থা। তো চাও এতিয়া মানে ভাল হয় নে নহয়। আৰু দুই তিনিবাৰ যিচিনা এনেকুৱা হৈছিল আগতো, তো আঁতৰ মলৰ তাত লৈ গৈ মানে মেডিচিন আনি খোৱাই ভাল হৈ গৈছিল। তো এইবাৰ ইয়াতে মানে মেডিচিন লৈ আনি দি আছে, খাই আছে, তো এতিয়াও মানে আছে তেনেকুৱাই, বমি চমি হৈ আছে, পাইখানাও কৰিলে দুই তিনিবাৰ। আৰু কোনো বস্তু মানে পেটত গ'লে, সেইটো দুই তিনিদিন ঘণ্টাৰ পিছত মানে বমি কৰি দিয়ে এনেকুৱা। তো ঘৰত আহি পায়ে গ'লো প্ৰায়, আহোতে আহোতে আপোনালোকৰ লগত গল্প কৰি থাকোতে থাকোতে মানে ঘৰ পাই গ'লো। তো এই যে আমাৰ ঘৰ, গৈ আছো আৰু যিচান পাছে পাছে মানে আহি আছে মোৰ পিছে পিছে। এই যিচান হাঁতিবই নোৱাৰে, কৈ আছে মা কোলত লোৱা, কিন্তু ঠেঙৰ মানে যিচানৰ ভৰিত ইমান লেতেৰা লাগিছে, কেনেকে মানে কোলত লও ভাবি আছো। তথাপিও বহুত সময় মানে কোলত কৰি লৈ আহিলো, এতিয়া ডাঙৰ হৈ গৈছে, ময়ো মানে হাঁতিব নোৱাৰো তাক কোলত লৈ। বহুত ডাঙৰ হৈ গৈছে যে সেইকাৰণে। তো লৈ আহিছো, বহুত সময় খিনি লৈ আহিছো, আৰু এইখিনি মানে কলো বাবা খোজ কাঢ়ি যোৱা। ঘৰত গৈ হাত ঠেং ধুবা, তাৰ পিছত চাহ খাবলৈ দিম, কিবা কিবি খাবলৈ দিব লাগিব, বহুত গাটো বেয়া যে। একো খোৱাই নিদিলে আৰু বমিটো বেছি হয়, পেট খালি থাকিলে আৰু বমি বেছি হয় ন। তো ঘৰত আহিলো, আজি ৰন্ধা বঢ়া কৰাৰো কিছু নাই, মানে বজাৰ কৰিব কৈছো, নাজানো আনে নে নানে। তো ভাবিছো কিছুমান মানে এনে চব্জি তবজি দি, শুকান মাছ দি বনাই থম আজি। ল'ৰা ছোৱালীৰ বেমাৰ হলে গাটো ভাল নালাগে, মানে বেমাৰ হলে ভাল নালাগে, একোৱে খাব, খোৱা বোৱা ৰন্ধা বঢ়া একোতে মানে মন নাযায়। চাহ পাহ খাই চাও, কিমান বাচন বৰ্তন হৈছে এইবিলাক এনেই ৰাখি দিছো। তো ৰুমটো আগত ক্লিন কৰি আহো, তাৰ পিছত এইবিলাক কৰিম। ঘৰটো গুচোৱা হৈ গ'ল, মানে কেইটামান চিমা লৈ আহো চব্জি বনাবৰ কাৰণে, তো বলক। বহুত চিমা লাগিছে, মানে এই কাকি হঁতৰ ঘৰত, খুৰীহঁতৰ ঘৰত কেইটামান চিমা লৈ আহো। আহি মানে শুকান মাছ দি চব্জি এটা বনাম আজি, একোৱে নাই ঘৰত। তো যাও ঘৰত লৈ আহো।
তো সেই শাক আৰু চিমাটো আনি থৈ তাৰপিছত মই ঘৰখিনি মুচি ললো। মুচি লোৱাৰ পিছতে চালো দাদাই মাছ লৈ আহিলে আৰু চব্জিও লৈ আহিলে। তো এতিয়া কি কৰো, সেইখিনি চব্জি আকৌ থৈ দিলো আৰু সৰু মাছ লৈ আহিছে, তো মাছখিনিও কাটি থলো। আৰু এইখিনি চব্জি কি কি আছে ইয়াত জানেনে? ডাঙা আছে, তাৰপিছত হ'ল তিয়হ আৰু টমেটো, আৰু এতিয়া কি আছে আৰু নাই, এনেকে মানে এইটোৱে চব্জি দি আৰু এই সৰু মাছটো দি মানে বনাম এতিয়া। সৰু মাছ এতিয়া লৈ আহিলে, তো দুপৰীয়াৰ কাৰণে এইটো বনাও। আৰু শাকখিনি আৰু চিমাখিনি ৰাখি দিলো। আৰু চিমা আনিছে দাদাই বজাৰৰ পৰা, চিমা আনিছে, বেঙেনা আনিছে, ডাঙা আনিছে আৰু কেৰেলা, তিতা কেৰেলা আনিছে। তো এইখিনি দি মানে মাছ দি বনাম। আৰু তিতা কেৰেলা অলপ ভাজি বচাইছো, তিতা কেৰেলা। আৰু যিচানক মানে চাহ যে খালে, মানে কি খাইছে, দুটা বিস্কুট খাইছে মাত্ৰ। খাই আকৌ বমি কৰিলে। তো মই ভাবি আছো যে ভাত মানে চয়াবিন ভাজি যিচানক অলপ ভাত খুৱাই দিম। আৰু এইপিনে যে কেৰেলা ভাজি খিনি হৈ আছে, তো চয়াবিন ভাজিছো অলপ, সেইখিনি দি অলপ 2-3 মানে বাৰ ভাত খুৱাই দিও। নাজানো খায় নে নাখায়, কি কৰে। তো খাই পেটত ৰাখিলেহে ভাল লাগে, 2-3 ঘন্টাৰ মূৰে আকৌ মানে বমি কৰি দিয়ে। তো যিচান আজি চাওকচোন, আপোনালোকে আগতো চাইছিলে যিচানক, আজি চাওক মানে কেনেকুৱা হৈছে। একেবাৰে গাটো বেয়া হৈ গৈছে, বহুত বেয়া লাগি আছে। তো দুই ভাই মানে শুই শুই খেলি আছে এনেকে। ভাত খুৱাই দিলো, এতিয়া অলপ ভাল লাগিছে বুলি কৈ আছে, কিন্তু আকৌ বমি কৰি দিব মই জানো। মানে এতিয়াও পেটৰ প্ৰব্লেমটো ভাল হোৱা নাই, পেটৰ ভিতৰত মানে শব্দ কৰি থাকে আৰু মানে হাৱা ওলাই আৰু বমি আহে, এনেকুৱা অৱস্থা। আৰু এই যে আমাৰ তামিম চাওক কেনেকে মানে চাই আছে মোবাইলৰ মানে মই ফ্লাছ জ্বলাইছো, তেনেকে চাই আছে ডাঙৰ ডাঙৰকে। দুই ভাই মানে শুই শুই খেলি আছে। আৰু যিচানক কি খুৱাম এতিয়া জানেনে? জাউন আছে নহয়, জাউন যে হয় এটা মচলা হয় জাউন। তো সেইটো পানীত ভিজাই ৰাখিছিলো, সেই পানীখিনি এতিয়া মানে চেকনি দি চেকি যিচানক খুৱাই দিওঁ। আৰু অলপ মানে বেদেনা ৰস কৰি খুৱাই দিওঁ। আৰু মই কেনেকে মানে সহজ পদ্ধতিত বেদেনা ৰস কৰো, সেইটো আপোনালোকক দেখুৱাই দিম আজি। মানে হৈছে যদি টাইমটো দেখুৱাই দিওঁ। মানে বেদনাটো কোনোবাই আছে গ্ৰিণ্ডাৰ কৰি লয়, আকৌ কোনোবাই আছে মানে ভিতৰৰ হেৰিখিনি দানাখিনি ওলাই লৈ তাৰপিছত মানে হাত দি হওক বা কিবা কিবি দি মানে কৰে, কিন্তু মই এনেকুৱাকৈ কৰো। তো বন্ধু বান্ধৱীসকল, মানে গোটেই দিনটোতো অলপ অলপকে মানে ভিডিঅ' কৰি আপোনালোকক দেখুৱালো। তো কি হৈছে জানেনে? নিচানৰ গাটো বহুত বেয়া, একেবাৰে বেয়া, মানে বমি আৰু কি কম, মানে ডায়েৰিয়াৰ নিচিনা হৈছে, একেবাৰে পাতল পায়খানা কৰি আছে। যে চাওক কেনেকুৱা হৈ গৈছে, একেবাৰে শুই আছে নেকি, শুই থাকে। তো বহুত গাটো বেয়া, সেইকাৰণে ভালকে মানে আজি ভিডিঅ' কৰিব পৰা নাই। তো অলপ অলপকে ভিডিঅ' কৰিছো আৰু আপোনালোকক দেখুৱাই দিলো। তো যিচান মানে ভাতে নাখায়, গোটেই দিনটো কৈছে ভাত খোৱা নাই। তো দুপৰীয়া দুইবাৰ মানে ভাত মুখত দিছিলো, সেইখিনিও মানে বমি কৰি বাহিৰ কৰি দিল। মানে হজমে নহয়, মানে ভিতৰত ভাত চাত গলে হজম নহয়, সেইটো মানে বাহিৰ হৈ যায়, বমি হৈ, মানে বমি হৈ আছে, ইমান বমি। নাজানো কিহৰ কাৰণে হঠাৎ এনেকুৱা হ'ল। কালি দুপৰীয়াৰ পৰা মানে এবাৰ পায়খানা কৰিলে, তাৰ পিছৰ পৰাই মানে এই অৱস্থা। তো বহুত গাটো বেয়া, বহুত বেয়া লাগি আছে। ভাবিছিলো কালি মানে যিচনা এডমিশন আছে, এডমিশন কৰাই থৈ কালি ঘৰত যাব চাইছো, নাজানো কি হয়। তো মেডিচিন দি আছো, মেডিচিন মানে খুৱাই আছো, কালিৰ পৰা মেডিচিন খুৱাই আছো। এতিয়ালৈকে মানে অলপো মানে আৰাম পোৱা নাই, তেনেকুৱাই আছে। অলপ কিছু খালে বমি হয়, আৰু পায়খানাটো দুপৰীয়া কৰিছে দুইবাৰ, আৰু কৰা নাই। তো এনেকুৱা হৈ আছে, নাজানো কিহৰ কাৰণে এনেকুৱা হ'ল। ইমান বতাহ উৰি থাকে গোটেই দিনটো, দিনটো বহুত বেয়া গৈ আছে। এতিয়া বেমাৰ আজাৰ মানুহৰ হ'ব, সেইকাৰণে বহুত সতৰ্ক। কিন্তু যিচান তেনেকুৱা মানে বাহিৰত নাযায়, বেয়া বস্তু কোনো বস্তু খোৱাও নাই। তো বেমাৰ আজাৰটো হ'ল আল্লাই দিব, তো আল্লাই দিয়ে, এইটো আৰু একো কৰাৰ নাই, আমাৰ হাতৰ বস্তু নহয়। তো আল্লাই দিছে না, আল্লাই ভাল কৰিব, সেইটো আল্লাৰ ওপৰত ভৰসা আছে। তো মেডিচিন খুৱাই আছো, উচিলেতো এটা লাগিব ন। বেমাৰ হলে মেডিচিন খালে সেই মেডিচিনৰ উচিলে আল্লাই ভাল কৰি দিয়ে বা ভগৱানে ভাল কৰি দিয়ে, তো তেনেকুৱা
ময়ো জিশানক মেডিচিন টেডিচিন খুৱাই আছো আৰু আবেলি এটা বেদনা ৰস কৰি দিছিলো, সেইখিনি খাইছে। সেইখিনি এতিয়াও মানে ওলাই দিয়া নাই। তো কেনেকুৱা হয় জানেনে, ভাত চাত খালে মানে 1-2 ঘন্টা থাকে, তাৰপিছত ওলাই যায়। তেতিয়াই নাই মানে ওলোৱা নহয়, মানে খোৱাৰ পিছতো বমিটো নহয়, 1-2 ঘন্টাৰ পিছত মানে বমিটো হয়, এনেকুৱা অৱস্থা। তো কিহৰ কাৰণে এনেকুৱা হৈছে মই নাজানো, সঠিক ডক্তৰকো মানে দেখুওৱা নাই। ফাৰ্মাচীৰ পৰা মেডিচিন লৈ আনি দি আছে, খাই আছে, কালিৰ পৰা খাই আছে, তেনেকুৱাকে আছে মানে। আৰু শুই থাকে, গাটো বহুত দুৰ্বল হৈছে, মানে বমি আৰু পায়খানা কৰিলে গাটো বহুত মানে দুৰ্বল হৈ যায়। তো বহুত দুৰ্বল হৈছে গাটো, কথাই ক'ব নোৱাৰে মানে, এনেকুৱা অৱস্থা। তো কালি কি হয় নাজানো। তো এতিয়া ৰাতি হৈ গৈছে, ৰন্ধা বঢ়া কৰি থৈ আহি ভাবিলো আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰো, ভালকে ভিডিঅ' কৰিব নোৱাৰিলো যিহেতু। তো যদি আজিৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি আপুনি নতুন হৈ থাকে মোৰ, তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। তো বাই, আল্লাহ হাফিজ, সকলোৱে সুস্থ থাকিব, ভাল থাকিব।